হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। আজি মই আকৌ এটা ব্লগ কৰিব ওলাইছোঁ। ব্লগটোত কি কৰোঁ কি নকৰোঁ কোনো কথা গম পাব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া কথাটো হ'ল কি, এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া আমি গৈ আছোঁ টাউনত অলপ বজাৰ চজাৰ কৰিব আছে। বজাৰ চজাৰ কৰিম, বাইকখন ধুব লাগে, বাইকখন ধুম। আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব কি কৰোঁ কি নকৰোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু লগতে মোৰ কথাবোৰো শুনি যাওকচোন। মানে মই এটা কথা এটা ভাবিছোঁ, মই ব্লগৰ কাৰণে এখন ড্ৰোন কিনিম বুলি ভাবিছোঁ। মানে যেতিয়া আমি ব্লগ কৰিম তেতিয়া ড্ৰোনে ওপৰৰ শ্বটবোৰ ল'ম, তেতিয়া অলপ ভাল লাগিব চাই। তলৰ পৰা চাই ইমান ভাল নালাগে, ওপৰৰ শ্বটবোৰো চাব মন যায় কেতিয়াবা। এতিয়া মই ভাবিছোঁ কি কোম্পানীৰ ড্ৰোন কিনিম এতিয়া। যদি ড্ৰোনখন লওঁ অলপ ভাল কোম্পানীৰ ড্ৰোন ল'ম মানে। প্ৰাইচটোতো অকণমান বেছি কৰিব লাগিব। যদি কম দামী ড্ৰোন লওঁ তেতিয়া মানে ষ্টেবল নহয়, মানে ভিডিঅ' জাম্পিং কৰিব তেতিয়া কণ্ট্ৰলটোও ভাল নহ'ব, জাম্পিং কৰিব, তেতিয়া ভিডিঅ' কোৱালিটিও ভাল নাপাব। তেতিয়া ভাবিছোঁ মানে কোনটো কোম্পানীৰ ড্ৰোন কিনিলে ভাল হ'ব। আৰু এটা একশ্যন কেমেৰাও ল'ব লাগিব লগতে। একশ্যন কেমেৰা ল'লে কিন্তু অকণমান প্ৰাইচটো কমাই দিম মই। মানে এতিয়া মোৰ নতুনটো বেছি দামী একশ্যন কেমেৰা লৈ লাভ নাই, কিন্তু ড্ৰোনখন অকণমান প্ৰাইচটো থাকিব লাগিব, নহ'লে কোৱালিটি ভাল নহ'ব, ষ্টেবল নহ'ব। ভিডিঅ' কোৱালিটিটো মানে যদি বেয়া হয় কিটো শ্বট ল'ম, মানে একো কামেই নাথাকিব তেতিয়া। কিন্তু একশ্যন কেমেৰাটো যদি লওঁ প্ৰাইচটো কমাই দিম, বেছি নহয়, দামটো কম কৰি দিম একেবাৰে। এতিয়া মই দামী কেমেৰা লৈও লাভ নাই এতিয়া আপোনালোকে কমেণ্ট বক্সত ক'বচোন, মানে কোনটো কি ভাল হ'ব। এতিয়া চাই মেলি মই ল'ব লাগিব গৈ। হ'ব এতিয়া মই বেছি বকি নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। এতিয়া ইয়াতে অকণমান ৰখিব লাগিব। ট্ৰেইন আহিব লৈছে, ট্ৰেইন ছিগনেল পেলাই দিলে, দিন বেয়া, সোনকালে যাব নোৱাৰিলোঁ। এইখন মামা ঘৰ গাড়ী গ'ল, গৈ থাক, সোনকালে যা। এতিয়া আমি মাৰ্কেটত আছোঁ, মাৰ্কেট লগতে জোতা কিনি আছে, তাত লৈ আছোঁ এতিয়া।
এতিয়া যাম গৈ অলপমান বাইকখন ৱাশ্বিং কৰিব লাগে তাত কৰিমগৈ কাৰণ দোকানখন লগৰটো কিনি আছে এইটো দাম দাৰ মিলাই আছে বোলে দাদাজন চাই আছে মোক চেনেল নামটো সুধিছে কি হয় বুলি কৈ দিছোঁ ময়ো এতিয়াতো মইতো চেনেলৰ নামটো কৰি দিলোঁ এতিয়া ছাবস্ক্ৰাইব কৰি দিম বুলি কৈছে এতিয়া আপোনালোকেও ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাই যাব পাৰিম কৰি দিয়ক ব্লগটো এতিয়া কৰি আছোঁ মানে বহুত জেগা দেখালোঁ এতিয়ালৈকে আৰু যাব আছে চিলাপথাৰ নাই বহুত দূৰ গৈছোঁ গৈ এতিয়া গুৱাহাটী গৈছিলোঁ এতিয়া গুৱাহাটী মানে কি হ'ল এতিয়া মানে মই গুৱাহাটীত গৈছিলোঁ ব্লগিং কৰিব ব্লগটো বনালোঁ কিন্তু যেতিয়া ঘূৰি আহিলোঁ ব্লগটো কৰি তেতিয়া আহোঁতে মেমৰিখন ওলাওঁতে মোৰ মেমৰিখন ভাঙি গ'ল মানে মেমৰিখন বেয়া হৈ গ'ল কিবা তাৰপিছত তেতিয়া ভিডিঅ' তাতে ডিলিট হৈ গ'ল তেতিয়া মই সেই ভিডিঅ'বোৰ আপলোড দিব নোৱাৰিলোঁ তাৰ কাৰণে চৰি এতিয়া গুৱাহাটী আকৌ যাম মই তাৰ আগতে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামটো দি লওঁ তাৰপিছত যাম মই গুৱাহাটী আকৌ তাৰপিছত গুৱাহাটীৰ ভিডিঅ' পাব এতিয়া লগৰজনী জোতাপাত কিনি ল'লে এইবাৰ আমি যাওঁ বাইকখন ধুবৰ কাৰণে ভিডিঅ'টো চাই থাকক ফাইনেলি আমি বাইকখন ধুব দি দিলোঁ মানে কথাটো এনেকুৱা হ'ল যে আমি 5টামান বাইক ধোৱা জেগা চাব গ'লোঁ চব মানে গাড়ী ভৰ্তি চবতে গাড়ী ধুই আছে অকল এতিয়া এইখনে অলপ খালী আছিলে আৰু এখন ধুই আছে গাড়ীখন ধুই আছে স্কুটিখন ধুই আছে আমি বাইকখন ইয়াতে দি দিলোঁ এতিয়া এইটো মোৰ লগৰটো বিমান অলপমান শ্বপিং কৰিব আহিছিলে বাইকখন ইয়াত ধুই আছে তাত পূৰা লেতেৰা হৈ গ'ল একদিনতো পূৰা বৰষুণ দি আছে ন এনে পূৰা লেতেৰা হৈ গ'ল বাইকখন একেবাৰে গতিকে ভিডিঅ' চাই থাকক লাষ্টলৈকে এতিয়া বাইকখন ধুই হৈ গ'ল এতিয়া বৰষুণ দিব লৈছে গোটেই বতৰটো বেয়া কৰিলে বৰষুণ দিব লৈছে এতিয়া অলপ কিবা খাই ঘৰলৈ যাওঁগৈ নহ'লে বৰষুণ দিব আকৌ তিতিব লাগিব গোটেই ঠাণ্ডাত জেকেট একো লগোৱা নাই আমি এতিয়া বোলো চাই ভিডিঅ'টো
এতিয়া আমি খাবৰ কাৰণে এটা ফুটপাথ দোকানত সোমালোঁ। এতিয়া আমি ফুটপাথ দোকান। এতিয়া কথাটো ক'ব গ'লে মোৰ মানে আমি ডাঙৰ হোটেলতো সোমাব পাৰোঁ, কিন্তু মানে মোৰ ফুটপাথত খাই ভাল লাগে বেছি। মানে চবৰে নিজৰ নিজৰ ইণ্টাৰেষ্ট ন, যোনে য'ত খাই ভাল পায়। মই ফুটপাথত খাই ভাল পাওঁ, সেইকাৰণে এতিয়া আমি ফুটপাথ দোকানত এতিয়া সোমালোঁ। অলপ খাই লৈছোঁ। এইটো নাম কি মিট্টি নে কি বুলি কয় এইটো। তাৰ বৰষুণ দিওঁ দিওঁ কৰিছে, সোনকালে খাওঁ আৰু ঘৰলৈ যাওঁগৈ। আৰু আজি ইমান নুঘূৰোঁ আজি। এতিয়া মানে গোটেই বৰষুণ দিলে আমাৰ গোটেই ঠাণ্ডা লাগিব, জেকেট একো অনা নাই। বাইকখন ধুই লৈছোঁ, আকৌ বোকা লাগিব নহ'লে। आ जाओ আৰু পিছে মেয়াও হিন্দী ক'ব নাজানো দেই মই। এতিয়া হিন্দী কথা ক'ব জনা নজনা কথাটো পিছৰ কথা। এতিয়া গাড়ীখন আহি গ'ল, এতিয়া আমি ঘৰলৈ যাব লাগে এতিয়া। এতিয়া আপোনালোকে যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, যদি বেয়া লাগিছে ডিছলাইক কৰি দিব। মানে এটা কৰিব মুঠতে লাইক নহ'লে ডিছলাইক কৰিব। বাই বাই।